ধন্যবাদ। আমি আনুষ্ঠানিক পত্ৰ বিতৰণ ইয়াতে সামৰিছোঁ। এতিয়া আমাৰ মাজত উপস্থিত থকা মুখ্য অতিথি শ্ৰীযুত প্ৰবোধ বড়ো ছাৰক আমি তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমার পর্বতজোড়া পর্বতজোড়া সাব ডিভিজনত আৰু লগতে পৰ্বতজোড়া আমাৰ MCLA সমষ্টিত আজি যি হিতাধিকাৰী সভা আয়োজন কৰিছে এই সভাত উপস্থিত হোৱা দাদাসকল ভাইসকল বাইদেউসকল ভনীসকললৈ মই নমস্কাৰ জনাইছোঁ। দিनै পৰ্বতজোড়া সমষ্টিयाव लोगोसे পৰ্বতজোড়া সাব डिभिजननि रायजो राजा नोंथांमोनजों बेनिफिसारि एबा स्किम जायफ्रा मोनदों आरो मोनगोन बिथांमोनजों जि सावरायनाय हाबाफारि लादों बेयाव बाहागो लाफैनो हानाय बिदा फंबाय बिब' बिनानावमोन आङो बयनिसिमबो खुलुमनाय आरो सिबिनायखौ बावहरबाय। মই সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, বড়োলেণ্ড চৰকাৰৰ প্ৰাক্তন ডিপুটি চিফ আৰু বৰ্তমানৰ এডভাইজাৰ খাম্ফা বৰগয়াৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ SDLAC লেণ্ড এডভাইজাৰী কমিটিৰ চেয়াৰমেন ডাঙৰীয়া, TCLCC চেয়াৰমেন ডাঙৰীয়া, উপস্থিত আমাৰ বিভিন্ন দলৰ কাৰ্যকৰ্তাসকল বিষয়াসকল, আমাৰ কোকৰাঝাৰৰ ADC তথা PD ডাঙৰীয়া, সাৰ্কেল অফিচাৰ ডাঙৰীয়া আৰু আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ বিষয়াসকল, মই সকলোলৈ আজিৰ এই কাৰ্যসূচী সফল কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি BTRৰ 40টা সমষ্টিত কেইদিনমান আগৰ পৰা হিতাধিকাৰী মিটিং কৰি আছোঁ, বেনিফিচাৰীসকলক লৈ মিটিং কৰি আছোঁ। ইয়াৰ মূল কাৰণটো হৈছে কেন্দ্ৰ চৰকাৰৰ, ৰাজ্য চৰকাৰৰ আৰু কাউন্সিল চৰকাৰৰ বহুতখিনি আঁচনি আমি ৰাইজৰ কাৰণে দি আছোঁ। যেতিয়াৰ পৰা ভাৰত স্বাধীন হৈছে কেন্দ্ৰীয় চৰকাৰৰ ভাল ভাল আঁচনিবিলাক ৰাইজৰ কাৰণে কেন্দ্ৰীয় নেতৃত্বই ৰাইজৰ কাৰণে আঁচনিবিলাক আনে। অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে বহুতখিনি ভাল ভাল আঁচনি আমাৰ দুখীয়া গৰীব মানুহৰ কাৰণে, খেতিয়কৰ কাৰণে, মহিলাসকলৰ কাৰণে, যুৱ যুৱতীসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজৰ কাৰণে ভাল ভাল আঁচনিবিলাক ৰাইজৰ কাৰণে আনা হয়। আৰু BTR চৰকাৰেও যোৱা 30-40টা বছৰ আমাৰ বিভিন্ন সমস্যাবিলাক সমাধান নোহোৱাৰ কাৰণে বহুতখিনি আঁচনি আমি BTR অঞ্চলৰ ৰাইজৰ কাৰণে আনা হৈছে। কিন্তু এই আঁচনিবিলাক যদি সঠিকভাৱে ৰূপায়ণ নহয়, এই আঁচনিবিলাক যদি বাস্তৱত ৰূপায়ণ নহয়, তেনেহ'লে আমাৰ যি উদ্দেশ্য লৈ চৰকাৰে এই আঁচনিবিলাক বনাইছে এই আঁচনিবিলাক বাস্তৱত যদি আমি ৰূপায়ণ হোৱা নেদেখোঁ তেতিয়া আমি সফল হোৱাটো কেতিয়াও দেখিবলৈ নাপাম। ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ, আমি এতিয়া উন্নয়ন হৈ আছে ভাৰতবৰ্ষ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষখন বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব, বিকশিত ভাৰত। এই বিকশিত ভাৰত বা বিকশিত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে আজি আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা দুখীয়া গৰীব মানুহৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, ইয়াৰ লগতে আমাৰ গাঁৱৰ মানুহবিলাকৰ কাৰণে কি দিছে, আয়ুষ্মান কাৰ্ড খেতিয়কসকলক দিয়া হৈছে, শ্ৰম দিয়া হৈছে, আমাৰ কাম কৰি খোৱাসকলক, কিষাণসকলৰ কাৰণে বেলেগ আঁচনি, মহিলাসকলৰ কাৰণে বেলেগ আঁচনি, এই প্ৰত্যেকটো আঁচনি
ৰাইজৰ কাৰণে প্ৰধানমন্ত্ৰী বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দিছে আজি আমি চাইছোঁ যে ভাৰতবৰ্ষত স্বাধীনতাৰ ৭৮ বছৰত যিমানখিনি ঘৰ বনাবলৈ দিলে বিভিন্ন আঁচনি দিলে এই আঁচনিখিনি ৰাইজে সঠিকভাৱে পাইছেনে নাই চৰকাৰৰ দায়িত্ব আছে আমাৰ বিষয়াবিলাক কেতিয়াবা ৰাইজক ভালকৈ ক'ব পাৰে কেতিয়াবা ক'ব নোৱাৰে তেখেতসকলে ক'বলৈ নিবিচাৰে সেইকাৰণে ৰাইজে আচলতে চৰকাৰে কি চিন্তা কৰিছে চৰকাৰে কি কাম কৰিছে ৰাইজৰ কাৰণে কি কি আঁচনি লৈছে এই কথাবিলাক ৰাইজক বিতংকে নোকোৱাৰ কাৰণে ভাল ভাল আঁচনিবিলাকৰ কথাও ৰাইজে বুজি নাপায় বা গম নাপায় আৰু সেইকাৰণে চৰকাৰৰ চিন্তাধাৰা চৰকাৰৰ কাম কাজ এইটো ৰাইজে বুজি পাব লাগিব 5 বছৰৰ মূৰে মূৰে আমাৰ ৰাইজে ভোট দি পেলাই MP বনায় 5 বছৰৰ মূৰে মূৰে আমাৰ ৰাইজে ভোট দি MLA বনায় 5000ৰ পিছত আমাৰ ৰাইজে ভোট দি MCLA বনায় আৰু সেই MCLA গৈ পেলাই EM হয় আজি এই চৰকাৰত বিভিন্ন স্তৰত ৰাইজে ভোট দি আছে কিন্তু বাস্তৱত কামবিলাক হৈছে নে নাই সেইটো আমি যেতিয়া দেখিবলৈ পাওঁ যে ক'বাত কাম হোৱা নাই তেতিয়া ৰাইজৰ দুখ লাগে আমি সকলোৱে ভাবোঁ যে আমাৰ ভোট দিয়াটো এনে গ'ল নেকি 2020 চনত আমাৰ চৰকাৰ আহিল ইয়াৰ আগত 17 বছৰৰ কাৰণে বেলেগ এটা চৰকাৰ আছিল আৰু এই 17 বছৰৰ চৰকাৰৰ আগতো স্বাধীনতাৰ পিছত বহুতখিনি মন্ত্ৰী MLA আহিছে গৈছে কিন্তু তেখেতসকলে ৰাইজক সঁচা অৰ্থত কেনেকৈ সেৱা কৰিব লাগে সঁচা অৰ্থক ৰাইজৰ উন্নয়ন কাম কেনেকৈ কৰিব লাগে এই কামবিলাক তেখেতসকলে কৰি নোযোৱাৰ কাৰণে আজি পৰ্বতজৰা এৰিয়াত বহুতখিনি অঞ্চলৰ ৰাস্তা ঘাট বিভিন্ন সমস্যাবিলাক হৈ আছে টিপকাই অঞ্চলত বহুতখিনি ৰাস্তা হৈ গ'ল এই 4 বছৰত আমাৰ পৰ্বতজৰা অঞ্চলত প্ৰায় 60 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈ গ'ল বহুতখিনি দলং নিৰ্মাণ কৰা হৈ গ'ল কিন্তু কিছুমান অঞ্চলত ৰাস্তা নিৰ্মাণ কৰাটো সম্পূৰ্ণ নহ'ল আপোনালোকে জানে যে এই থুৰিয়া পাহাৰ টু দেৱীতলা ৰাস্তা ইয়াত যিজন কন্ট্ৰেক্টৰ আছিলে জেকেনজিল বুলি কনষ্ট্ৰাকশ্যন কোম্পানী আপোনালোকে খুদি চাব এই ৰাস্তাটো হাবদান কৰি পেলাই থৈ দিছে 7 কোটি টকাৰ এই কন্ট্ৰেক্টৰজন কোন আপোনালোকে অলপ পৰ্বতজৰা ৰাইজে খুদা পোছা কৰিব ইয়াত এজন MCLA আছে আমাক গালি পাৰিবলৈ ডাঙৰ ডাঙৰ কথা কয় কিন্তু ৰাইজক যে ৰাস্তা লাগে এই ৰাস্তা কাম কৰা কন্ট্ৰেক্টৰজন কোন তেখেতৰ লগত কি সম্পৰ্ক আছে এইটো অলপ খুদি চাব জেকেনজিল কনষ্ট্ৰাকশ্যনটো কাৰ হয় আমি এনেকৈ বহুতকেইটা ৰাস্তা জালাবিলা কাউৰপাৰ তাৰ পৰা সিলবাৰীলৈ ৰাস্তা 4 কোটি টকাৰ এই ৰাস্তাটো হাবদান হৈ আছে কন্ট্ৰেক্টৰে সাৰেন্ডাৰো কৰা নাই কামো কৰা নাই তেনেকা বিভিন্ন ৰাস্তাবিলাক আগৰ সময়তে লৈ পেলাই ৰাস্তাবিলাক নকৰাকে পেলাই থৈ দিছে এতিয়া আমি সেই ৰাস্তাবিলাক বনাই আছো মই অহা 20-25 জনৰ ভিতৰত পৰ্বতজৰা অঞ্চলৰ যিটো ৰাস্তা আজিলৈকে পকি হোৱা নাই এতিয়া বাৰিষা চলি আছে বৰষুণ পৰিব খেতিৰ সময় আৰু বৰষুণ পৰা সময়ত পকি ৰাস্তা বনাব গ'লে অলপমান ভাল নহ'ব পাৰে সেই কাৰণে মানুহবিলাক অন্তত যাব পৰা কৰি এই ৰাস্তাবিলাক বনোৱাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে পৰ্বতজৰাত বহুত বাহৰ দলং আছিল পৰ্বতজৰাত বহুত কাঠৰ দলং আছে এইবিলাক আমি সব হিসাব কৰিছো এই বাহৰ দলংবিলাক কাঠৰ দলংবিলাক পকি দলং কৰাৰ কাৰণে আমি ইতিমধ্যে চিন্তা কৰিছো আজি মই আপোনালোকক ক'বলৈ পাই খুকি হৈছো আমি বেলেগ সমষ্টিত এটা অডিটৰিয়াম বনাইছো 1 কোটি টকাৰ কিন্তু পৰ্বতজৰাত একেলগে আমি 3খন অডিটৰিয়াম বনাবলৈ গৈ আছো এটা ইতিমধ্যে মই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কলেজত 1 কোটি টকাৰ অডিটৰিয়াম এইমাত্ৰ আধাৰশিলা কৰি আহিছো টিপকায়ত আকৌ 1 কোটি টকাৰ আধাৰশিলা আৰু কৰি আহিছো আৰু এই টিপকায়তে 5 কোটি টকাৰ বীৰ শিলাগাং মিনি ষ্টেডিয়ামৰ এইমাত্ৰ মই ইয়াতে আধাৰশিলা কৰি থৈ আহিছো টিপকাই অঞ্চলত এতিয়া ডেভেলপমেণ্টৰ কাম আৰম্ভ হৈছে এই টিপকাই আমাৰ পৰ্বতজৰা সমষ্টিত আগৰ BPFৰ সময়ত 1500তকৈ অধিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাছিলে 17 বছৰত 1500 ঘৰ পাইছে আৰু 4 বছৰত 8000তকৈ অধিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হ'ল এতিয়া আমি বিচাৰিছো সবে ৰেশন কাৰ্ড পাব লাগে সবে আধাৰ কাৰ্ড পাব লাগে আমাৰ ভাৰতীয় নাগৰিকবিলাকে প্ৰত্যেকজন মানুহে আধাৰ কাৰ্ড পোৱাৰ অধিকাৰ আছে আমাৰ পৰ্বতজৰা অঞ্চলত মই আজি ইয়াত আমাৰ সাৰ্কেল অফিচাৰ ডাঙৰীয়া আছে
আমাৰ এডিসি আছে মই অনুৰোধ কৰিছো যে প্ৰত্যেকজন মানুহে যাতে আধাৰ কাৰ্ড পায় এই ব্যৱস্থাটো ক্ষিপ্ৰতাৰে কাম কৰিব লাগে আধাৰ কাৰ্ড পোৱাৰ লগে লগে সবে ৰেশন কাৰ্ড পাব কোনোবা ৰেশন কাৰ্ড পোৱা নাছিলে আমি এবাৰ পুনৰ আৰু ৰেশন কাৰ্ড দিবলৈ গৈ আছো ৰেশন কাৰ্ডটো কিয় পাব লাগে ৰেশন কাৰ্ডৰ অকল চাউল পাব ইটো নহয় কেদিমান আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এই ৰেশন কাৰ্ডত এতিয়া দালি চেনি এইবিলাক আকৌ পোৱা আৰম্ভ হ'ব গতিকে ৰেশন কাৰ্ডৰ লগত আৰু 5 লাখ টকাৰ বেমাৰ হলে দুখীয়া মানুহসকলে চিকিৎসা কৰাৰ সুবিধা পাব যেটো আয়ুষ্মান কাৰ্ড বুলি কোৱা হয় এই কাৰণে আপোনালোকে সবে 100% ৰেশন কাৰ্ডটো পাব লাগিব অৰুণোদয়ৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ হৈছে যোৱাবাৰ অৰুণোদয় হোৱা সময়ত বহুত আমাৰ গাঁও বিলাকত অৰুণোদয় পোৱা নাই আমাৰ মাইনৰিটি মানুহবিলাকে কমপ্লেইন কৰিছে বিভিন্নজনে কমপ্লেইন কৰিছে যে আমি অৰুণোদয় পোৱা নাই আমাৰ আদিবাসী সকলে কমপ্লেইন কৰিছে আমি অৰুণোদয় পোৱা নাই এইবাৰ এই কাৰণে প্ৰত্যেকটো গাঁৱতে গাঁও সভা পাতিব দিয়া হৈছে গাঁও সভা পাতি জুনে অৰুণোদয় পাবলৈ যোগ্য সেই ব্যক্তিবিলাকে সেই বাইদেউসকলে সেই মহিলাসকলে সবে যাহাতে অৰুণোদয় পায় ইয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইদিনা চিৰাং ডিস্ট্ৰিক্টত আহোতে কৈ গৈছে ক'বাত যদি অৰুণোদয় কম হয় আমাৰ বদলেন অঞ্চলত 1000-2000 ক'বাত অৰুণোদয় বেছিকে দিব এই কথাটো স্পষ্ট ভাষাৰে কৈ গৈছে গতিকে আজি দুখীয়া গৰীব মানুহৰ ঘৰত মাহিলে 400 টকা পাই ইটো যথেষ্ট সহায় হয় ইতিমধ্যে ছাত্ৰীসকলৰ পঢ়াৰ কাৰণে আমাৰ যিসকল ছোৱালী আছে চৰকাৰে ডাইৰেক্ট সাহায্য দিছে পঢ়াৰ কাৰণে যিসকলে লেবাৰ কৰি কষ্ট কৰি খায় তেখেতসকলক ই শ্ৰমৰ ব্যৱস্থা দিছে তাত ৰেজিষ্টাৰ কৰিলে বহুতখিনি ব্যৱস্থা সুবিধাবিলাক পায় আৰু সেই ফাৰ্মাৰ কাৰণে আমি ডাইৰেক্ট সহায় কৰি আছো আমাৰ যিসকল মহিলা আছে সেই সকলকো ওমেন এফপিসি মহিলা ফাৰ্মাৰ কোম্পানী আমি বনাইছো ইতিমধ্যে 27টা মহিলা ফাৰ্মাসী কি কয় ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনোৱা হৈছে 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰা হ'ল আগৰ সময়ত ক'বাত ধৰ্মীয় অনুষ্ঠানত স্কুলত বহি মিটিং কৰিব লগা হৈছিল এতিয়া আমাৰ অডিটৰিয়াম নিৰ্মাণ কৰা হৈ গল সুজিত নাৰ্জাৰী অডিটৰিয়াম সকলো অডিটৰিয়ামত বহি মিটিং কৰিব পাৰিব 40টা সমষ্টিত কোনো এটা সমষ্টিতে ভিচিডিসি অফিস নাই তেনেকুৱা নহয় 420টা ভিচিডিসি অফিস সম্পূৰ্ণভাৱে নিৰ্মাণ কৰা হৈ গল আগতে আমাৰ আগৰ চৰকাৰৰ সময়ত 17 বছৰত ভিচিডিসি বিলাকৰ সেক্ৰেটাৰী নাছিলে ভিচিডিসি চেয়াৰম্যানে ঘৰত বহি কাম কৰে এইবাৰ অফিস নিৰ্মাণৰ লগতে অহা 1 মাহৰ ভিতৰতে 420টা ভিচিডিসিত 420 জন সৰকাৰি সেক্ৰেটাৰী আমি এপইন্টমেন্ট দিবলৈ গৈ আছো কোনো ভিচিডিসিত ৰাইজে যাই ঘূৰি আহিব নালাগে অফিসত যোৱাৰ লগে লগে সেক্ৰেটাৰীক লগ পাব আপোনাৰ কামটো কৰি ল'ব পাৰিব এতিয়া মাটিৰ সমস্যাক লৈ পেলাই বিভিন্ন সময়ত কৈ আছিল আমাৰ লগত কিছুমান ব্যক্তি পৰ্বতজৰাৰ 1 মাহ আগত যাই পেলাই কৈছিলে যে আগৰ চৰকাৰৰ ঠগাই গল ইয়াৰ আগত যিমান এমএলএ মন্ত্ৰী আছে ঠগাইছে আপোনালোকে মাটি দিব নোৱাৰে এনাই কয় বুলি কৈ আছিল কিন্তু আমাৰ চৰকাৰৰ আমি যেতিয়া ইলেকশন খেলিছিলো 2020 চনত তেতিয়া আমাক কৈছিলে এই সময়ৰ চৰকাৰৰ মানুহবিলাকে যে আমি ইউপিপিএলে যদি চৰকাৰত আহে ইয়াৰ পৰা মানুহ খেদি পঠাব ইয়াৰ পৰা মানুহবিলাকক হাৰাশাস্তি কৰিব কষ্ট দিব কিবা কৰিব আজি 4-4টা বছৰত আপোনালোকে চাওক না কাৰবা ঘৰ জ্বলিছে না কাকবা মাৰা হৈছে না কাকবা খেদা হৈছে কোনে কষ্ট পাইছে আপোনালোকে কক আগৰ চৰকাৰৰ সময়ত 2012 চনত সংঘাত হল 2008 চনত সংঘাত হল বিভিন্ন ৰাতি মানুহ ওলাব নোৱাৰে ভয়কে আহিব লাগে মানুহ ব্যৱসায় কৰিব নোৱাৰে ৰাতি বেমাৰ হলিও ওলাই যাবলৈ ভয় কৰে তেনেকা এটা অৱস্থা আছিল আজি ৰাতি 12টাত আপুনি মোটৰসাইকেল লৈ টিপকাই ফালে ঘূৰি যাব পাৰে পৰ্বতজৰা এৰিয়াত আমি মোটৰসাইকেল লৈ ৰাতি ঘূৰি থাকিব পাৰে আমাৰ উদ্দেশ্য আছিল চৰকাৰত আহা শান্তি সম্প্ৰীতি আৰু নিৰাপত্তা স্থাপন কৰা শান্তি সম্প্ৰীতি নিৰাপত্তা বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠী ইয়াত হিন্দু মুছলমান আমাৰ যিমানে থাকে খ্ৰীষ্টিয়ান সব জনগোষ্ঠী সমিল মিলে আগবাঢ়ি যাব লাগিব আমি সবে ভাৰতীয় নাগৰিক আমাৰ মাজত ধৰ্মক লৈ ভেদাভেদ জাতি লৈ ভেদাভেদ বড়ো অনাবড়ো ৰাজনীতি বহুত হৈ গল
আগত বড়ো অনাবড়ো ৰাজনীতি কৰি আপোনালোকেও ভোট দিলে কেতিয়াবা এই ভোটৰ নামত কোনোবা MP হৈ গ'ল কিন্তু কোনো এটা গাঁৱত কালভাৰ এটা বনাই দিব নোৱাৰিলে কাকো পানী খাবলৈ এটা টিউবৱেল বহাই দিব নোৱাৰিলে মাটি দিয়াটো বাদ দিয়ক কাকো মাটি দিয়ে দিব বুলি তেখেতসকলে সপোনতো ক'ব নোৱাৰে আৰু আজি আপোনালোকে দেখিছে সিদিনা আমি ইয়াতে মাটি দি গৈছিলোঁ সিদিনা কৈছে আমাৰ এজন জ্যেষ্ঠজনে যে তেখেতৰ ৭৪ বছৰ বয়স হ'ল আৰু ৭৪ বছৰ বয়সত প্ৰথমবাৰ আধা বিঘা মাটি আমাৰ হাতেৰে পাইছে এই টিপকাইত এই অঞ্চলত তেখেতে পাইছে সিদিনা আমি ১২০০ মানুহক মাটি দি গ'লোঁ আৰু আজি পুনৰ আমি ইয়াত ১২৪৬ জনৰ মাটি লৈ আহিছোঁ ১২৪৬ জনৰ মাটি আজি দিবলৈ লৈ আহিছোঁ তাৰমানে কিমান হ'ল ইতিমধ্যে প্ৰায় ২৫০০ ২৫০০ মানুহ টিপকাইত প্ৰায় ১-১.৫ মাহৰ ভিতৰতে মাটিৰ অধিকাৰ পাই গ'ল এইটো আমাৰ চৰকাৰৰ সময়ত পাইছে কাৰো চৰকাৰৰ সময়ত পোৱা নাই গতিকে আমি যেনেকৈ কথা দিছোঁ এনেকৈ কাম কৰিছোঁ কোনোবা ইয়াতে অমুকৰ বিৰোধী কথা ক'বলৈ বহুত সময় আছে জাতি জনগোষ্ঠীৰ মাজত কাজিয়া লগাবলৈ বহুত সময় আছে বেয়া কথা ক'বলৈ বহুত সময় আছে কাম কৰিবলৈ বহুত সুযোগ পাইছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৭০ বছৰ মানুহে তেখেতক দায়িত্ব দিছিলে ২ বছৰ ইণ্টাৰিম ২০০৫ত জিকালে ৫ বছৰ সময় পালে এই পৰ্বতজোৰাত কাকো মাটি ১ বিঘা নিদিলে ২০১০ত ৫ বছৰ জিকিলে কাকো মাটি ১ বিঘা দিব নোৱাৰিলে আকৌ ২০১৫ত ৫ বছৰ আৰু সুযোগ দিলে শান্তি আনিব নোৱাৰিলে সমন্বয় আনিব নোৱাৰিলে জাতি জনগোষ্ঠীক একেলগে এনেকা বহাব নোৱাৰিলে খালি ইলেকশ্যন আহিলে পইচা দিয়ে ভয় খুৱাই কিবা কিবি কৰি ভোট লয় ইয়াৰ বাহিৰে একো নাই আজি আমি সঁচা অৰ্থত ৰাইজক সেৱা কৰিছোঁ কলেজ প্ৰভিন্সিয়েলাইজ কৰিছোঁ কলেজ নিৰ্মাণৰ কাৰণে পইচা দিছোঁ ১৮০০ স্কুল ঠিক কৰা হ'ল আমাৰ দিনত এই পৰ্বতজোৰাটো ছায়েন্স স্কুলত আমি স্পেচ চেণ্টাৰ বনাইছোঁ স্কুলত আমাৰ ছাত্ৰ ছাত্ৰীয়ে সৌৰজগতৰ অধ্যয়ন কৰাৰ কাৰণে বিভিন্ন কাম কৰা হৈছে আজি এই পৰ্বতজোৰা অঞ্চলটো আমি পেলাই থোৱা নাই কেইদিনমান পিছতে ইয়াত ৰেল কোচ ফেক্টৰী হ'বলৈ গৈ আছে পলিটেকনিক ইনষ্টিটিউচনৰ আধাৰশিলা আমি স্থাপন কৰিবলৈ গৈ আছে ইয়াত পলিটেকনিক ইনষ্টিটিউচন এখন অলৰেডি কলেজ এখন চেংচন হৈ আছে আয়ুষ হস্পিটেল হৈ আছে পৰ্বতজোৰাত এখন আয়ুষ হস্পিটেল হ'বলৈ গৈ আছে অলৰেডি টেণ্ডাৰ হৈ গ'ল গতিকে এই কামবিলাক আমি কৰিছোঁ কাৰণ আমি পৰ্বতজোৰা অঞ্চলৰ ৰাইজক মৰম কৰোঁ BPFক পৰ্বতজোৰা অঞ্চলৰ ৰাইজৰ ভোট লাগে আমি পৰ্বতজোৰা অঞ্চলৰ ৰাইজক মৰম কৰোঁ MCLA জিকা নাই কিন্তু আমি পৰ্বতজোৰা ৰাইজক বাদ দিয়া নাই আমাৰ MCLA হাৰিছে তথাপিতো পৰ্বতজোৰা অঞ্চলৰ বড়ো অসমীয়া কোচ ৰাজবংশী মাইনৰিটি আদিবাসী গুৰ্খা ৰাভা গাৰো যিমান জনগোষ্ঠী আছে সবৰ কাৰণে আমি কিবা নহয় কিবা কাম কৰি আছোঁ মই আজি লিষ্ট লৈ অহা নাই অহা 20 দিনমানত আকৌ মই এবাৰ আহিম ইয়াত কমসে কম ৮-১০টা আধাৰশিলা কৰিবলৈ আছে মোৰ কাৰণ এইবিলাক সব চেংচন হৈ গ'ল এই কামবিলাক সবৰ কাৰণে অনুষ্ঠান বনাইছোঁ ইতিমধ্যে ৩,২৩,০০০ মানুহৰ অনলাইন যোগেদি আগতে মণ্ডল অফিচত যাই মাটিৰ কাম নহয় এতিয়া আপুনি মণ্ডল অফিচত যাব নালাগে মোবাইল ওলাওক বৈশ্যমুঠি বুলি আপুনি মোবাইলত গুগলত মাৰক তাত এটা এপ আহি যাব তাত আপুনি যাই পেলাই মাটি নাম জাৰি কৰা মাটি নাম সলনি কৰা দেউতাৰ নামটো পুতেকৰ কাৰণে আনা বাটোৱাৰা কৰা কি কৰা আপুনি অনলাইন যোগেদি কৰিব পাৰে সিদিনা 15 তাৰিখত পুনৰ আমি বৈশ্যমুঠি 2.0 বুলি পেলাই আকৌ মহামহিম গভৰ্ণৰৰ দ্বাৰা আমি লঞ্চ কৰিছোঁ তাত আমি কি কৰিব বিচাৰিছোঁ খাছলেনত মানুহ বহি আছে PGRত মানুহ বহি আছে PGRত মানুহ বহি আছে 70 বছৰ হ'ল 60 বছৰ হ'ল তেখেতসকলে ভাৰতীয় নাগৰিক বড়োলেণ্ডৰত তেখেতসকলে বনাফাইড চিটিজেন কিন্তু তাৰ নামত 1 বিঘাও মাটি নাই ৪৭,০০০ পৰিয়াল আমি পাইছোঁ যাৰ নামত 1 কঠাও মাটি নাই আৰু এই ৪৭,০০০ পৰিয়ালক আমি মাটি দিবলৈ গৈ আছোঁ অতি শীঘ্ৰে ৪৭,০০০ পৰিয়ালক এতিয়া আপোনালোকে খাছলেণ্ডত যিসকলে বহি আছে PGRত যিসকলে বহি আছে VGRত যিসকলে বহি আছে যিসকলে আজি গ্ৰামদান ভূদানৰ মাটিত বহি আছে যিসকলে নিষ্পিখেৰাজৰ মাটিত বহি আছে এই মানুহবিলাকে বৈশ্যমুঠি 2.0 আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব পাৰিব প্ৰথম পৰ্যায়ত আমি আজি যেনেকৈ দিছোঁ সবকৈ 1 বিঘা মাটি দিম তাৰ পিছত ক্ৰমে আপোনাৰ মাটিখিনি আমি বাঢ়াই দিম যাতে আপুনি খেতি বাতি কৰি খাব পাৰে তো সেই কাৰণে
শ্ৰদ্ধা ৰাইজ আজি মাটিয়ে সবচে ডাঙৰ সমস্যা আছিলে শান্তি আৰু এটা সমস্যা আছিলে যেতিয়া শান্তি নাছিল বন্দুক বাৰুক আৰ্মি পুলিচ চলি আছিল মানুহ বজাৰত যাব পৰা নাছিলে কাম কৰিব পৰা নাছিলে বিজনেছ বিলাকে বিজনেছ কৰিব পৰা নাছিলে গাঁৱত খুমাই পেলাই বাঁহ কিনিব নোৱাৰে গাঁৱত খুমাই পেলাই চাউল কি কয় আমাৰ ধান কিনিব নোৱাৰে তামোল কিনিব নোৱাৰে আনাৰস কিনিব নোৱাৰে বহুত আগতে মই যেতিয়া ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ এই কথাবিলাক শুনি আছিলোঁ আজি লাহে লাহে পৰ্বতজৰাত ব্যৱসায়বিলাক কৰিব পৰা হোৱাৰ লগে লগে এই অঞ্চলটো উন্নয়ন হ'ব আগতে এনেকা ডাঙৰ ট্ৰাক খুমাব নোৱাৰা আছিলে এই ট্ৰাকবিলাক যদি ৰাখি থয় কোনোবা আহি পইচা বিচাৰা আছিলে এই পৰিৱেশবিলাক আজি নাই তো সেইকাৰণে পৰিৱৰ্তন কৰিব লাগিব ৰাজনীতিৰ নামত ৰাজনীতি কৰিলে নহ'ব ৰাজনীতিৰ নামত অকল ভোট লৈ পাৱাৰত বহিলে নহ'ব আপোনালোকে চাওক 4 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এক দিনৰ কাৰণে এছেম্বলিত নাহিল যি মানুহজনে নিজকে নেতা বুলি কয় সেই নেতাজনে বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠীৰ য'ত কথা আমি আলোচনা কৰোঁ এই ৰাইজৰ ভালৰ কাৰণে শিক্ষা দীক্ষা মাটি বাৰীৰ সমস্যাৰ কাৰণে আমি আলোচনা কৰোঁ এই ৰাইজৰ ভাল মংগলৰ কাৰণে আমি কথা পাতোঁ আমাৰ শান্তি সমন্বয়ৰ কথা পাতোঁ এই পবিত্ৰ সদনত এই এছেম্বলিত যোৱা 4 বছৰ হাগ্ৰামা মহিলাৰী একদিনৰ কাৰণেও নাহিল তেখেতে একদিনৰ কাৰণেও নাহিল আজি গণতন্ত্ৰত অতি দুখৰ বিষয় যি গণতন্ত্ৰ আমাৰ দেশত আছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ এই গণতন্ত্ৰটো সবে স্বীকৃতি দিছে আজি ইংৰাজীটো মাদাৰ অফ ডেমক্ৰেসি বুলি কৈছে গণতন্ত্ৰৰ মাতৃ ভাৰতবৰ্ষ ইয়াত মানুহে মুকলিকৈ কথা ক'ব পাৰে আগতে কিন্তু চৰকাৰৰ বিৰুদ্ধে কথা ক'লে তাক শাস্তি দিয়া আছিলে আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাক মানুহে সোশ্যাল মিডিয়াত গালি পাৰে আমি একো নকওঁ এই মানুহবিলাকৰ সব সমস্যাবিলাক আমি বুজি পাওঁ আজি সেই গণতন্ত্ৰটো আজি কি কৰিছে এদিন আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পাৰ্টিৰ মিটিঙত কৈছে যে ইলেকশ্যন জিকাব পাৰিলে নিজৰ মানুহবিলাকক কৈছে যদি ইলেকশ্যন জিকাব পাৰিলে গামছা আৰু আৰণাই দিব যদি হাৰালে চেণ্ডেল মালা পিন্ধাব বুলি কৈছে নিজৰ মানুহবিলাককে আজি গণতন্ত্ৰত তেনেকাও নেতা আছে আগতে দাবী ধমকি দি ভোট ল'লে ভয় খুৱাই ভোট ল'লে এতিয়া দেখিলে মানুহবিলাকে ভয় নকৰা হৈ গ'ল নিৰাপত্তা সবে পালে শান্তি আহি গ'ল আৰু যি চৰকাৰ বহি আছে এই চৰকাৰে দাদাগিৰি মদ ভাং জুৱা মাৰামাৰিবিলাক ভাল নাপায় এই চৰকাৰে গতিকে তেখেতে এইবিলাক কথা ক'বলৈ সাহস কৰা নাই এইকাৰণে কি কৈছে নিজৰ বন্ধুসকলকে ৱাৰ্নিং দিছে যে ইলেকশ্যন জিকাব নোৱাৰে তেখেতে বোলে চেণ্ডেল পিন্ধাব এনেকা দুখৰ কথা আজিৰ গণতন্ত্ৰত ইয়াতকে লাজৰ কথা একো নাই তেখেতৰ খুলখিয়ালৈকে যেতিয়া এছেম্বলিত গৈছিলে প্ৰথমবাৰ ৰাইজে বাহিৰত ৰাইজে থিয় দিয়া আছিলে মানুহক ওয়েলকাম কৰিবৰ কাৰণে আমাৰ নতুন যিসকলে আজি জিকি আহিছে সেই প্ৰতিনিধিসকলক আদৰিবলৈ ৰাইজে বাহিৰত কেতৰ বাহিৰত থিয় হৈ আছিলে সেইসকলক তেখেতে থু পেলাই থৈ আহিছে এই সময়ত আজি সেইসকলে ৰাইজৰ নেতা হ'বলৈ আহে তো এইকাৰণে শ্ৰদ্ধা ৰাইজ পৰ্বতজৰা অঞ্চল ৰাইজ অকলে নহয় আজিৰ চৰকাৰখন আপোনালোকৰ লগত আছোঁ আমি দল হিচাপে আপোনালোকৰ লগত আছোঁ মানুহ হিচাপে আমি আপোনালোকৰ লগত আছোঁ কেইদিনমান আগত অলপ আগতে কৈ গ'ল ইয়াত এটা ইণ্ডাষ্ট্ৰী আনাৰ নামত যিখিনি কাণ্ড কৰিলে এই ইণ্ডাষ্ট্ৰী আমি জন্মৰ পৰা এতিয়ালৈকে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী অহা আমি দেখিবলৈ পোৱা নাই আপোনালোকে চালাকাটিত যাই চাওক তাৰ একদম ইণ্ডাষ্ট্ৰীত লাগি মানুহ বহি আছে সেই মানুহবিলাকে সংস্থাপন পাইছে জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন সংস্থাপন পাইছে আজি BRPLত ওচৰত যিবিলাক মানুহ আছে তাৰ জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যন সংস্থাপন পাইছে কিন্তু আজি ইয়াত ইণ্ডাষ্ট্ৰী আহিবলৈ দিব বিচৰা নাই ইণ্ডাষ্ট্ৰী আহিলে ভাবে এই চৰকাৰৰ দিনৰ ইণ্ডাষ্ট্ৰী আহিব আমি লাজত পৰিম ইণ্ডাষ্ট্ৰী আহিলে ভাল ভাবে যে ইয়াত কোনোবা কাম কৰি খাবলৈ পাব দুখীয়া গৰীব মানুহৰ ল'ৰা ছোৱালী আজি গুজৰাট হাৰিয়ানা কেৰেলা গোৱাত যাই পেলাই কোনোবা সিকিউৰিটি গাৰ্ড হৈ আছে নিজৰ ঘৰৰ ল'ৰা ছোৱালী এৰি বাহিৰত কাম কৰিবলৈ গৈছে এই মানুহবিলাক যে আহি ইয়াত ইণ্ডাষ্ট্ৰীত হাজাৰ হাজাৰ মানুহ কাম কৰি খাব পাব এই কথাটো তেখেতসকলে চিন্তা কৰা নাই তেখেতসকলে চিন্তা কৰিছে নিজৰ ৰাজনীতি ইয়াত যদি আজি ইণ্ডাষ্ট্ৰী বহে ইয়াত যদি 18,000 20,000 মানুহে কাম কৰি খায় তেনেহ'লে তেখেতসকলে ভাবিছে এই মানুহবিলাকে বেলেগক ভোট দিব আমাক ভোট নিদিব সেইকাৰণে ইয়াত ইণ্ডাষ্ট্ৰী হ'বা দিয়া নহ'ব এই নাটকবিলাক তেখেতসকলে কৰি আছে মই গাঁৱৰ মানুহৰ লগত নিজে আলোচনা কৰিছোঁ এবাৰ দুবাৰ তিনিবাৰ আমাৰ SDLDC চেয়াৰমেন আছে লিডাৰসকল আছে তিনিবাৰকৈ আমি মেপটো সলনি কৰিছোঁ
ৰাইজে যেনেকে বিচাৰিছোঁ এনেকা দিছোঁ যে ইয়াত পাগলিজৰাৰ ফুটবল ফিল্ড আছে এইটো বাহিৰত ৰাখিব লাগে আমি বাহিৰত ৰাখিছোঁ গাঁৱৰ পৰা প্ৰায় 150 বিঘা মাটি এৰি দি পেলাই দূৰত মেপ বনোৱা হৈছে তাৰ পিছতো আৰু গণ্ডগোলবিলাক তেখেতসকলে লুগাই আছে এনিৱে এইটোৰ কাৰণে চিন্তা কৰিব আজি আমাৰ চৰকাৰখনে কোনো এজন ব্যক্তিক হি বড়ো অসমীয়া বুলি নাই হিন্দু মুছলমান খ্ৰীষ্টান বুলি নাই কোনো এটা ব্যক্তিক এজন ব্যক্তিক ক্ষতি কৰিবলৈ এজন ব্যক্তিৰ বেয়া কাম কৰিবলৈ আমি চৰকাৰৰ অহা নাই যদি কৰিব পাৰিলে ভাল কাম কৰিম নহলে ঘৰতে বহি থাকিম বেয়া কাম কৰিবলৈ আমি ৰাজনীতি কৰিবলৈ অহা নাই ইয়াৰ মানুহবিলাকে যোৱা 30-40 বছৰত বহুত কষ্ট পালে সিদিনা কৈছে কংগ্ৰেছৰ নেতা আহি কৈছে ইয়াতে যুঁজ হ'ব বুলি কৈছে যুঁজ কৰাত আমাৰ আফসোস নাই যুঁজ কৰক আপোনালোকে যুঁজ কৰাৰ নামত যাহাতে সাধাৰণ মানুহে কষ্ট নাপায় এই কথাটো নজৰ ৰাখিব যুঁজ কৰাৰ নামত ৰাজনীতি যুঁজ কৰাৰ নামত আমাৰ যে এই মিলন ভূমি হৈছে এতিয়া 30-40 বছৰৰ পিছত যে বড়োই অসমীয়াই বড়োই মাইনৰিটি বড়ো আদিবাসীৰ বড়োৰ মুখত চাব পৰা হৈছে এইটোত আকৌ ঘৃণা আনিব নালাগে ইয়াত আকৌ আপোনালোকে এই মানুহবিলাকৰ আগত খং আনিব নালাগে এইটোহে আমি কৈছোঁ ৰাজনীতি কৰাৰ আফসোস নাই সবৰে অধিকাৰ আছে কিন্তু এইটোৱে আমাৰ মাতৃভূমি ইয়াত আমাৰ মা দেউতা দাদা ভাই সবে থাকে এই সকলে বহুত কষ্ট কৰি জীয়াই আছে এই মানুহবিলাকৰ মাজত আহি আৰু ৰাজনীতিক নাটক কৰি সমাজ বিভাজন কৰিব নালাগে কৈ আছে ইয়াত মানে নান বড়ো মানুহবিলাকৰ সিকিউৰিটিৰ কথা আমি বড়োবিলাকে কি নানবাৰো মানুহ কথা চিন্তা নকৰো নেকি আমি কি ইয়াতে বিভিন্ন জনগোষ্ঠীক মাটিৰ অধিকাৰ দিয়া নাই নেকি আমি বিভিন্ন জনগোষ্ঠীক স্কুল বনাই দিয়া নাই নেকি এই কথাবিলাক আজিও কোনোবাই ক'ব বিচাৰে ইয়াতকে দুৰ্ভাগ্যজনক কথা আৰু একো নাই আজি যদি বড়ো মানুহ এজনে যায় অসমত বেলেগ জায়গাত যদি তেনেকা ভাষণবিলাক দিয়ে ইয়াত বড়ো মানুহৰ সিকিউৰিটি নাই তেনেহলে এইটো কোট ৰাজনীতিটো লৈ যাব বিচাৰিছে আজি বড়োলেণ্ডত যিমান 26টা জনগোষ্ঠীৰ কাৰণে তেখেতসকলৰ ৰীতি নীতি সংস্কৃতি আমি জীয়াই ৰাখিব বিচাৰিছোঁ 26টা জনগোষ্ঠীৰ আমি ভাষা জীয়াই ৰাখিব বিচাৰিছোঁ 26টা জনগোষ্ঠীৰ ধৰ্মীয় অনুষ্ঠানবিলাক আমি জীয়াই ৰাখিব বিচাৰিছোঁ আজি বড়োলেণ্ডত ৰাম কথাও হৈ আছে ভগৱত গীতা পাঠো হৈ আছে বাথৌ আৰচো হৈ আছে ব্ৰহ্মৰ যজ্ঞ আহুতি হৈ আছে মাইনৰিটি সকলৰ ঈদ হৈ আছে মহৰম হৈ আছে খ্ৰীষ্টান সকলৰ খ্ৰীষ্টমাছো ভালদৰে চলি আছে এইবিলাক কিন্তু আগতে হোৱা নাছিলে ইয়াত দুৰ্গা পূজাও হৈছে ইয়াত বিহুও হৈছে ইয়াত বিশ্বও হৈছে ইয়াত বাইশও হৈছে যিমান উৎসৱ আছে খুব সুন্দৰকৈ চলি আছে গতিকে এই সুন্দৰ বড়োলেণ্ডটোকে আমি বিচাৰিছিলোঁ আৰু এই কামটো 17 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিব নোৱাৰিলে না অসমৰ কোনবা আহি কৰিব পাৰিলে আজিৰ সময়ত আমাৰ দিল্লীত একেলগে চৰকাৰ আছে দিছপুৰত আমাৰ একেলগে চৰকাৰ আছে কাউন্সিলতো আমাৰ মিলিজুলি চৰকাৰ আছে আৰু এই মিলিজুলি চৰকাৰত আমি সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যাব বিচাৰিছোঁ কিন্তু আপোনালোকে মনত ৰাখিব যোৱা আগৰ সময়ত বিপিএফে কাৰ লগত চৰকাৰ গঠন কৰিছিল আৰু হিটো প্ৰমাণ কৰি দিলে বিপিএফে যাৰে লগত চৰকাৰ নকৰো কিয় তেখেতসকলে শান্তি সম্প্ৰীতি নিৰাপত্তা মাটি বাৰী শিক্ষা দীক্ষাৰ কাম কোনো কৰিব নোৱাৰে কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই কথাবিলাক ভাবিবই নোৱাৰে আমি মাত্ৰ 4-4টা বছৰত মই আপোনালোকক হিচাপ দি শেষ কৰিব নোৱাৰিম আজি কিমানখিনি কাম কৰিলো বড়োলেণ্ড অঞ্চলত মই হিচাপ দি শেষ কৰিব নোৱাৰিম গতিকে আজি আপোনালোকৰ সকলো মংগলৰ কাৰণে উন্নয়নৰ কাৰণে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ কাৰণে আমি কাম কৰি আছো মই এটা কথা আং मोनसे बाथ्रा फोसावनो नागिरदों जोंहा गुरुदेव कालीचरण ब्रह्मनि जोनोम जायगायानो जाबाय पर्बतजरा दा बेवहाय पर्बतजरायाव ब्रह्म धोरोम आफादा मोनसे जायगायाव 35 बिघा हा नागिरदों बिनि प्रसेसा जाबाय बडोलेण्ड सरकाराव सहैबाय आरो थाबैनो बे गुरुदेव कालीचरण ब्रह्मनि जे थावनि बिखौ थाबैनो होनाय जागोन दा मानगोनां रायजोफोर आं गोलाव बाथ्रा बुंनो सानाखै जे दिनै जोंनि दैदेनगिरिफ्रा बुंलांखाबाय जे बडोलेण्डआव दिनै गोजोन फैबाय थांनाय गोलाव समाव आर्मी पुलिस दावराव दावसि गावजों गाव बिदा फंबायनिबो नेरलायनाय बेवहाय जोंहा गोबां थालांदों फारसेथिं जों मोनदों बिटिसि बिएससि बिटिआर मोनबाय नाथाय गुबुन फारसेथिं जोंहा मावनांगौ खामानिफ्रा थालांदों जोंनि हा हुखौ मालायाबो सेख'नो हमदों फारफ्रोमथिंबो जोंखौ नाख्रेबदों
बे गासैखौबो थिग खालामनो थाखाय दानि सरकारा सानदों जोंखौ सोरबा सोरबा बुंदों जे फोथाय खेबस' खालामनो नागिरदों फानना जानो नागिरदों जोलैनि हांगार बिसोरो रायनाया कुनु बान बिसार गैया आंहा रायनायाव जेबो बुंनांगौ गैया नाथाय नोंथांमोननो आं दिनै बुंगोन जे जोंनि माहारिनि जोंनि आइ आफा रायजो राजानि एक कथा हा जोङो मालायनो हगारनाय जोङो बे गोसो लानानै सरकाराव फैयाखै राजखान्थियाव फैयाखै हारिनि कुनु मोनसे जिनिसखौ जोङो कमप्रमाइज खालामनो थाखाय जों सरकाराव फैयाखै हारिनि गांनाय उखैनाय हारिनि रैखाथि हारिनि गासैबो बिथिंखौ लानानैसो जोङो दिनै सरकाराव फैदों जायनि थाखाय नोंथांमोना नुदों हारिमुआव खामानि मावग्राफोरखौ जों बरायदों गेलेग्राफोरनो दिनै जोङो VCDC लेभेलाव फुटबल खुंनानै CM काप खुंनानै गेलेग्राफोरनो जों जायगा होदों सुजित नार्जारी बिथांनि मुङाव अडिटोरियाम लुदों बीर सिलागांनि मुङाव स्टेडियाम लुदों जोंनि रुपनाथ ब्रह्मनि मुङाव गामि सोरां बिथांखि लादों जोंनि बीर जोहोलावफोरखौ जों बयबो फुजिदों दिनै नोंथांमोना नुदों जे बड'फानि जि सिन्ताधारा आदर्श थां आरो थांनानै थानो हो बेजोंनो जोंजों लोगोसे गुबुन हारिफोरखौबो समान समान आवगायलांहोनो नागिरदों जोंनि फरायसाफोरखौ डाक्टार इन्जिनियार बानायनो थाखाय जोङो फ्रि कोचिं होदों सुपार 50 आव जोंनि लाइमोनफोरा दिनै आथाना सारेनाबो घुस होआलासिनो साख्रि मोनदों आगुनि समाव गोबां घुस होनांगौ जादोंमोन मोनफ्रोमबो बिथिंखौ नोजोर होनाय जादों रायजो राजा नोंथांमोन दा बेनिखायनो जों धोरोमखौबो नायदों जोङो समाजखौबो नायदों दिनै ड्राग्स जानाय जुवा गेलेनाय जौ लोंनाय बायदिसिना बे थासारिफोरखौबो जोङो नोजोर होगासिनो दङ जों मोनसेबो बिथिंखौ हगारनानै होआखै दा नंखायनो फैबाय थानाय समाव पर्बत जरानि आइ आफा रायजो राजाफ्रा जेखौ लुबैदों बिनि स्कुल कलेजा जौगानांगौ लामा सामाफ्रा मोजां जानांगौ रायजो जानायाव जेफोर जेंना जादों हा हुनि जेंनाया जोबनांगौ सोरबा सोरबा मालायनि खोथा लानानै दाख्लै बावै जेला 1200 हा होबाय अब्ला हाखौ लांनो फैया होनबाय नाथाय दिनै जायफ्रा फैबाय हाया मोनलांजोब्बाय बे 1200खौ होनानै जिरायाखै जोङो आरो दिनै आरोबाव 1244 हा लानानै फैबावबाय गासै 2200 मोन जोंनो सरकारनो हरनाया 2085 मोन दिनै 1246 मोनबाय बाकिखिनिखौबो जोङो फैगौ मास मोनसेनि गेजेरावनो हरगोन माने 2200 जोंनो हरनाया दा गोदानै 2085 2085 आरो आगोलाव जोङो 1200 होबाय 13,300 जोंनि पर्बत जरानि आइ आफा रायजो राजाया नैबे जुलाइ मासनि गेजेरावनो हानि मोनथायखौ मोनजोबसिगोन जेखौनोखि BPF सरकारनि दिनाव होनो हायाखैमोन आरो मालाय सरकारनि दिनाव होनो हायाखैमोन दा बिनि उनाव जि साफा सानै थालांगोन बेखौबो जों नायगोन जोंनि माखासे थानसालि अनुष्ठान प्रतिष्ठानफोराव 30 जायगायाव हा बिदों थानसालि लुनो मानो बेवहायबो जोङो बे 30खौबो थाबैनो हरनाय जागोन जाहाथे रायजो राजाफ्रा थानसालिफोरखौ लुनानै लानो हायो दा नंखायनो गोनो गोथो जानो नाङा रायजो राजा नोंथांमोन गोबां बाथ्रा बुंनानै राजखान्थिखौ मानसिफ्रा गेलेयो सोरबा बोखावनो नागिरो सोरबा सिगिनो नागिरो सोरबा बायदिसिना बाथ्रा बुंनानै जोंखौ थगायनो नागिरो नाथाय मानगोनां रायजो राजा नोंथांमोन दिनै बेवहाय खाम्फा बरगयारि दङ रन्जित बसुमतारी दङ जेसेबांखिनि बेवहाय दैदेनगिरिफोर दङ जोङो मोनसे संग्रामनिफ्राय फैनाय आरो बे संग्रामानो हारि दानायनि बे संग्रामानो हारि रैखाथिनि बे संग्रामानो हारिनि सोरगिदिं जौगानायनि दिनै जेरैबायदि खाम्फा बरगयारि बिथाङा बुंलांबाय एसे आगोलाव आरो बे बाथ्राफोरखौ ना हाग्रामा महिलारि बिथाङा बुजिगोन ना बिथांनि बिबनाङा बुजिगोन बिथांमोना बुजि मोननाय नङा दिनै गावसोरनि बाथ्राखौल' बिसोरो सानो न'खरनिनो कन्ट्रेक्टर न'खरनिनो साहा बागान मालिक न'खरनिनो गासैबो जाजोबो दिनै क'क्राझार टाउननि हा हुखौ बायग्लुंजोबनानै हस्पिटाल लुदों मा लुदों नोंथांमोना थाङोबा नुयो आरो पर्बत जरानि रायजो राजाफ्रा इन्डास्ट्रि लुनानै साख्रि मावनानै मोजाङै संसार जानो लुबैनायखौ सोरबा सोरबाया लुबैया दा नंखायनो मानगोनां रायजो राजा नोंथांमोन नैबे समाव बयबो अनज्लायनानै गोजोनै थानांगोन थांनाय समाव MCLA देरहानाय मोनब्ला जिखिनि मावदों बिनिख्रुइ डाबल मावनो हागौमोन जोङो थानसालि लुनानै होबाय सेल्फ हेल्प ग्रुप বিলাকক 25,000 कोटी टका দিয়া হল আৰু 10,000 सेल्फ हेल्प ग्रुपक 10 हाउसर आइटेम दिবলৈ গৈ আছো আমি জুলাই মাহৰ ভিতৰত যিখিনিয়ে গাহৰি পালন কৰিছে ছাগলী পালন কৰিছে গৰু পালন কৰিছে মই ধন্যবাদ জনাইছো 1,33,000 বাইদেউসকলক আমি লাখপতি বনাবলৈ গৈ আছো 1,33,000 आब'मोननो बिनानावमोननो जोङो लाखपति आब' आसनिखौ लाबोदों दे बेखौबो जोङो
मोजाङै माबागोन इमप्लिमेन्ट खालामगोन आरो जेराव जेराव दायो हेन्डलुम क्लास्टार बानायदों आं बयखौबो खावलायदों आमार हेन्डलुम क्लास्टार गारो सकलो कापुर बनाय राभा सकलो कापुर बनाय बड़ो बनाय राजबंशी बनाय आदिवासी बनाय सबतो आमी हेन्डलुम क्लास्टार बनाय आसो हेन्डलुम क्लास्टार दुखोजन महिला ইয়াক উইভিং বনাই দিয়া হ'ব আৰু নিজৰ জাগাতে কাপোৰ বনাই পেলাই পইচা উপাৰ্জন কৰিব পাৰিব এই গোটেই প্লেনিং বিলাক আমাৰ ইউপিপিএল মডেল অফ পলিটিক্স আৰু বৰ্তমান চৰকাৰৰ এইটো মডেল হয় তো সেই কাৰণে সবে ভালে থাকক একেলগে থাকক আৰু যিখিনি কাম আছে সমস্যা আছে এইটো চৰকাৰলৈ এৰি দিয়ক আমি কাম কৰিম এইবাৰে নহয় অহাবাৰো আমাৰ চৰকাৰে আহিব আৰু আমি ৰাইজৰ আধৰুৱা কামখিনি অহা 3 বছৰত কমপ্লিট কৰাৰ কাৰণে আমি সবে দায়িত্ব লৈছো 3 বছৰ লাবাউদো আৰু बे 3 बोसोरावनो आं हिसाब खालामना नायजोबदो लामा दालां स्कुल कलेज बानायनायखौ फोजोबनो हागोन बेखौ आं नोंथांमोननो खोथा होनानै बयनिसिमबो साबायखर बावनानै आंनि बुंनायखौ फोजोबनो थांदों মই অনুৰোধ কৰিছো ইয়াত আমাৰ মাটিৰ পট্টা যেটো অধিকাৰ কি কয় এইটো এন্টাইটেলমেন্ট ইয়াত আপোনালোকে পাব কিন্তু লাইন ধৰিব অলপ গৰমো আছে হেঁচা হেঁপৰা কৰিব নালাগে সবে লাইন ধৰি যাতে নিজৰ নিজৰ মাটিৰ কাগজ লৈ যায় সকলো জনগোষ্ঠীৰ কাৰণে ইয়াত আছে মই সকলোকে ধন্যবাদ জনাই আৰু এই সুন্দৰ আয়োজন কৰাৰ কাৰণে আমাৰ এডিসি সার্কেল অফিসার আমার এসডিএলএসি চেয়ারম্যান টিসিএলসিসি সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল মই সকলোকে অনুৰোধ কৰিছোঁ আমাৰ এতিয়া শেষ পৰ্যায়ত পাইছোঁ আমি এতিয়া লাষ্ট অনুষ্ঠান আমি এতিয়া ৰাষ্ট্ৰীয় সংগীতৰে আমি অনুষ্ঠান সামৰিম গতিকে সকলোকে 1 মিনিট ৰৈ যাবলৈ কৈছোঁ আপোনালোকে নিজৰ আসনত থিয় হৈ দিয়ক আমি ৰাষ্ট্ৰীয় সংগীতৰে আমাৰ কাৰ্যসূচী শেষ কৰিম আৰু আমি টেকনিক্যাল টিমক ৰাষ্ট্ৰীয় সংগীতটো প্লে কৰি দিবলৈ অনুৰোধ কৰিছোঁ जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय